আছে মিষ্টাৰ চাণক্য ফ্লুট কোন চাবলৈ ওলা তো মাথাটো আগতকে কৈছে নেকি হাতলি আপৰে হাত চাপৰি নিচে মাৰি দিছে তাক কলে থাকক কেপচাৰ কৰিব লাগিছিল ভিডিঅ কৰিলে নমস্কাৰ বন্ধুসকল আজি আকৌ এটি পুনৰ নতুন ব্লগ লৈ আছোঁ আপোনালোকৰ মাজলৈ আৰু সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি গৈ আছোঁ আমাৰ শ্ব' আছে লিগাং আলিয়া লিগাঙৰ শ্ব' আছে আজি আৰু আমাৰ এফালে আছে আজি যিয়ে গান গাব কি কম কিবা ডিব্ৰুগড় এক্সপৰ্ট লগ পাইছিলোঁ আজি আকৌ ধামাকা কৰিম আমি যাওঁ ৰমাই ডিব্ৰুগড় ৰমায়লৈ ৰমাই চৰাইহাবি গাঁৱত লিগাং উদযাপন কৰিছে তাতে এটা সাংস্কৃতিক সন্ধিয়া মোৰ আছে আজি প্ৰগ্ৰাম ইয়াৰো আছে তো আজি কিবা হ'ব আৰু ধামাকা গৈ আছোঁ আৰু গৈ আছোঁ চাই থাকিব আমি মানে মই একচুৱেলি ঘৰৰ পৰা আহিলোঁ এতিয়া আমি ওলাই যাম আৰু ইয়াৰ পৰা আৰু বাকীবিলাক আহি আছে চব লগ হৈ লওঁ প্ৰথমে তাৰপিছত আৰু দেখাই আছোঁ চাই থাকিব লিগাঙৰ সেই হেৰিবোৰ মমেণ্টছবোৰো ধুনীয়াকৈ দেখিব পাব একচুৱেলি প্ৰথম দিনাখন কৰিব নোৱাৰিলোঁ মানে কেনেকৈ লিগাং উদযাপন কৰে চেলিব্ৰেট কৰে সকলোবিলাক দেখাম বুলি ভাবিছিলোঁ কিন্তু বাট অলপ বিজি থকাৰ কাৰণে নোৱাৰিলোঁ তো আজি একচুৱেলি সেইখিনি দেখাব নাপাম চাগে ন আজি পাবা মানে কিছুমান ধুনীয়া ধুনীয়া হেৰিবোৰ পাবা যোনবোৰ ৰীতি নীতি কিছুমান যেনেকৈ পুৰাং আপিন খোৱাবোৰ আপং খোৱাবোৰ আকৌ মুৰং ঘৰ সেইবিলাক ধুনীয়াকৈ পাবা বিহু চিহু গুমৰাগ চুমাক এইবিলাক পাবা আৰু ঠিক আছে গৈ থাকোঁ তেন্তে আপোনালোকে চাই থাকিব আৰু দেখাই থাকিম যিমানবিলাক পাৰোঁ ভাল ভাল মমেণ্টবিলাক আৰু এইফালে কি ক'বা नमस्कार क्या बोलूं कोई दिया हम लोग साथ में जा रहे हैं एक्चुअली तो होप कि अच्छा ये होगा आज का प्रोग्राम बहुत क्योंकि टैलेंटेड लड़का है बहुत ही आप लोग फॉलो करता होगा शायद फ्लूट बहुत अच्छा बजाता है और एंड देन हम लोग के साथ जा रहा है निशा जा रहा है बायो का आएगा एंड देन फिरोज भाई मेरा भैया आएगा ढोल बजाएगा लेट्स सी व्हाट हैपेंस विल रॉक इट या আজি মানে একচুৱেলি কি হ'ব এফালে নিশা গৈছে আৰু বায়ো পেগু নাম শুনিছে চাগে নিশা আৰু বায়ো পেগু পুৰা ধামাকা হৈ আছে মানে এতিয়া মিচিং জনগোষ্ঠী সিহঁতৰ গানবিলাক বহুত মানে ফেমাছ হৈছে বুলি ক'ব লাগিব বহুত চলি আছে আৰু ইউটিউবত মানে ভিউজবিলাক বহুত বেছি আৰু আপোনালোকে চাই থাকিব দেখাম অ'কে চলো এফালে বায়ো কাই বায়ো দা কি ক'বা নমস্কাৰ বন্ধুসকল তাৰপিছত আজি আমাৰ শ্ব' আছে ডিব্ৰুগড় এয়া ৰমাই গাঁৱলৈ নিশা মই আটাই ফিৰোজ তাৰপিছত ৰিদীপ কাই আমি সকলোৱে যাওঁ আজি এতিয়া আছোঁ অমৰেন্দ্ৰ পেগু বুঢ়ৰ ঘৰত এফালে এতিয়া ওলাইছোঁ আৰু আমি ইয়াৰ পৰা য়েছ বাকীবিলাক চাই থাকিব তাত গৈ পেলাই যিমানবিলাক পাৰোঁ ভাল ভাল মমেণ্টবিলাক দেখাবৰ কাৰণে চেষ্টা কৰিম পূৰা ধামাকা হ'ব চব্জিটো কেনেকুৱা আছিলে কৈনে চব্জি খুব মজা আছিলে নেক্সট টাইম খাবলৈ আহিম ইয়াত চিয়'ৰ বাচিছে অলপমান বাচিছে আজি নাখাব পাৰিব অ'কে ঠিক আছে চাই থাকিব আৰু গৈ পেলাই দেখাই আছোঁ হেল্ল' ফ্ৰেণ্ডছ চাই পিলো মানে চাই পিলো নহয় চাহ খাই আছোঁ এতিয়া আমি আধা মই চিনেমেট'গ্ৰাফাৰ হৈ দিছোঁ আজি অ'কে বন্ধুসকল আমি পাই গ'লোহি আৰু এইফালে আমি এতিয়া আছোঁ চাংঘৰৰ ওপৰত আৰু চাহ তাহ খোৱা হ'ল আৰু এতিয়া আমাক বস্তু এটা খাব দিছে আপোনালোকক দেখাওঁ অলপ বেলেগ টাইপৰ জংলী বস্তু মিক্স আছে ইয়াত এইটো চাওক দেখাই আছোঁ एक्चुअली ओरिजिनल नाचत कोइ मोला आगामु रिहार्सलत जे शंका मा एटु बेसी ভাল পুৰা ডিসকাস হৈ আছে আৰু ধেমালি নাচিছে কিন্তু বহুত ভাল হৈছে টাউন ফিল্ডত আমি এইফালে বহুত পুৰা খাই আছে এইটো কি হয় কি বস্তু এইটো এইটো আমাৰ মিচিঙত টাকুক বুলি কয় টাকুক আৰু এইটো কি গাহৰি আৰু লগত কি দিছে আৰু লগত দিয়া এইটো কি পাতটো কি হয় এইটোৱে টাকুক গুৰবান এইটো চাওক गुरबान ओम्बे গুৰবান অম্বে टाकुक ताजिक আচ্ছা তাৰ গুণাগুণটো জানা নাজানো নহয় মানে যেহেতু গাহৰি মাংসটো চৰ্বি বেছি আছে সেই পাতটোৱে তাক কনসেন্স মানে কি কৰে চৰ্বিটো কাটি দিয়ে ডাইজেশ্যন ভাল হয় আচ্ছা সেইটো কাৰণে এইটো লগাই সেইটো একচুৱেলি আমাৰ মিচিঙৰ খাদ্যবিলাক যে একদম সাইন্টিফিকেলি হেৰি হয় বঢ়িয়া এইটো কি খেতি কৰা হয় না না এইটো জংলী হয় জংলী হয় জংলী জংলী ন আজিকালি আমি আচ্ছা বঢ়িয়া ভাল কথা এটা গম পালোঁ আৰু এইফালে আমাৰ পুৰা গান গাইছে কেলে লাগিব কবিৰাইট
এবাৰ খাই চাওঁ মানে চবে খাই আছে আৰু বহুত টেষ্টি হৈ গৈছে কেনেকুৱা লাগিলে কোন একদম বঢ়িয়া লাগিছে পুৰা মজা হয় সেইটো চাওক কিন্তু কি ক'ম আৰু টেষ্টটো কৰিছা ন য়েছ একবাৰ খাই চাওঁ ये हो गया पात কি পাত নাম কি আছে এবাৰ কৈ দিয়া গুৰবান ইয়া এইটো হ'ল গুৰবান চাওক গুৰবান মেজেঙাটো শুনি পাওঁ আৰু লগত আছে আমাৰ এই গাহৰি চাই থাকক দেখাই আছোঁ বন্ধুসকল অনুষ্ঠান হ'বলৈ বহুত টাইম আছে আৰু আপোনালোকৰ পৰিৱেশটো দেখাওঁ চাই লওক মানুহ বহুত হৈছে আৰু চাওক এয়া বোৱাৰীবিলাকে গুমৰাগ নৃত্য নাচি আছে বহুত ধুনীয়া চাওক এনজয় কৰক পাৰ্টনাৰ এটা আছে নেকি কিবা এটা ক'ব এতিয়া ভাল লাগিছে লিগাঙত এই দুষ্টিক লগ পালোঁ বহুত দিনৰ পাছত দুষ্টি ভাল বাঢ়ি বজায় বহুত দিনৰ পাছত কৰিব আহিছে আলিয়া লিগাঙত ভালকৈ প্ৰগ্ৰেম কৰিব তাকে ধন্যবাদ তুমি গাব লাগিব চেষ্টা কৰিম গাবলৈ যদি চেষ্টা কৰিম নাই বহুত ভাল গায় গাব লাগিব ইয়াক আৰু এবাৰ চাওক চাংঘৰ দেখাই ন চাংঘৰটো চাওক সকাম নিকাম আৰু মিটিং মাটাং যি কৰিবলগীয়া আছে আমাৰ ইয়াতে পাতে আৰু প্লাছ গাঁৱৰ মানুহবোৰ ইয়াতে মানে যেতিয়া হ'লেও যিকোনো মিটিং হওক বা গাঁৱত মানুহ মৰিলে ইয়াতে মানে ইয়াৰ পৰা আলোচনা কৰি আমুকৰ তাত যাব লাগে এনেকুৱা কথা আমুকৰ তাত দহা আছে আমুকৰ তাত মিটিং বজাৰ দিয়া আছে ইয়াতে আপোনালোকৰ মূৰং ঘৰটো অলপ পৰিৱেশটো খাওঁ চাই লওক বাৰু দেখাইছোঁ আৰু এতিয়া একচুৱেলি ৰাতি হোৱাৰ কাৰণে ভিডিঅ'টো কৰিবলৈ অলপ অসুবিধা হৈছে অলপ ফাটি আহিছে আৰু বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন হৈছে ঘৰটো মানে কি কওঁ আৰু চাওক চিম্বল দিয়া আছে আমাৰ দুটাই দিয়া আছে চব বিয়াৰে বগা ৰঙা প্ৰথমতে কভাৰটো কাঠেৰে বনাওঁ মাটি দিওঁ মাটি দিয়াৰ পাছত ইয়াৰ ওপৰত এই ভাত বনোৱা সেইটো যে সেইটো জুইশাল হয় জুইশাল হ'ল সেইটো কি বুলি কয় চৌকাটো আমাৰ বনোৱা হয় এই চৌকাটো বনোৱাৰ পাছত তাতে আমি জুই জ্বলাওঁ ৰাতিপুৱা শুই উঠি আমাৰ মিচিং বোৱাৰীয়ে সদায় ৰাতিপুৱা পানী লৈ দিমাৰ পাছত তাতে ধুনীয়াকৈ ধূপ জ্বলাব ধূপ চুপ জ্বলাই আমাৰ মদ একল চাকি দিয়ে থেংক ইউ চাওক বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কিমান ধুনীয়াকৈ চাংঘৰটো উপস্থিত থাকিব নোৱাৰিলে আৰু আগলৈ চাই থাকিব উঠি যাওঁ আৰু কি চাইমতৰ বিষয়ে অলপ ক'ব বুলি কৈছে কেনেকৈ চাকে কি হয় চাই থাকক দেখাই আছোঁ চলো কিন্তু supangulong sa anggap na kiri sa maiman ager ko pitong de rekama এই টোপলে আহিলো আৰু se ko ma mapo mon se ko ma madin mon ager ko lute এফালে supangulong na ko luna ko lage kinsu ko mati আপুনি দেখাই দিয়কচোন কেনেকৈ কি কৰে এইটো চাইমতটো ager ko sampa koyoka আচ্ছা gumra sona man ka mon sunam kiri result bearu পৰৱাপং এইটো প্ৰকৃততে result sampa কিছুমান অনাম মিচিঙে হে se ko banganda আচলতে চায়াৰ পৰা বনাই কাৰণে ছায়ামত বুলি কয় se ko banganda হয় হয় ছায়ামত মানে পৰাপং ছায়ামতটো আমি এতিয়া বাদ দিছোঁ মিচিং সমাজে এইটো যিহেতু পৰাপংটোৱে আমাৰ নাই জাজি লগে সেইকাৰণে আমি প্ৰথমতে আমাৰ এই চকাত নতুন না মনে করে এইটো আমি খাওঁ আর লোক se ko banganda এইটো পৰে মানে এইটো আপোনাৰ ইয়াত কি দিয়া আছে বস্তুটো se ko se banganda po banganda আমাৰ ধানৰ তার আগতে আমি বাপু বিলিপটো se ko lega বলা হয় ভাতৰ লগত
অকল লিষ্ট কৰি তিলেন্দা কো নিসাৰু বনে হয় হয় এনেকৈ আমি বনাওঁ আচ্ছা এসপ্তাহ 10 দিনমান লাগিব টাইম লাগে ন আমলে হ এতিয়া কি এইটোকে পৰিব নেকি ইয়াত মই ইবম বম মাৰুম দে আচ্ছা এইটো মানে এনেকৈ পৰি আছে এইটো পানী কম আছে যে কমকৈ পৰিছে গো লগৰ হয়না মত কই মনি আৰু এরকম গোমরাক সোনা কেদে রাগুলো মাইন গাইন চলাবো আৰু এইকেইটা কি হেৰি আপংকে তেজবা তো বুঝা তো দিছে পাকি থাকে বুলুম পালু ৰাতি হ'ল আমি হলো আপোনালোকক ভালকে দেখাব পৰা নাই ৰাতি হোৱাৰ কাৰণে অলপ অসুবিধা হৈছে তথাপিও দেখাইছো যাওক একে গোমরাক সোনা মই ইউটিউব কৰোঁ তাৰপৰা বন্ধুসকল গোটেইবিলাক ক্লিপ দেখাব পৰা নাই আমাৰ সেই শ্ব'বিলাকৰ কিন্তু বজাই থকা হৈছে গতিকে অলপ প্ৰব্লেম হৈছে এইটো মই জাষ্ট এটা বেলেগকৈ গাই আছিলে গতিকে ট্ৰেকত গাই আছিলে তাৰ এটা মই ভিডিঅ' কৰিছিলোঁ তাৰ অলপ দেখাইছোঁ আৰু বেলেগৰ পৰা ভিডিঅ' বিচাৰিছিলোঁ বাট নাপালোঁ মানে বজাই থকাৰ কাৰণে অলপ প্ৰব্লেম হ'ল ল'বৰ কাৰণে বন্ধুসকল আমাৰ অনুষ্ঠানটো সামৰিলোঁ আৰু এতিয়া তাৰপৰা এতিয়া আমি জুই খুৱাই আছোঁ পুৰা ঠাণ্ডা পৰিছে তো খানাটো দিব আৰু খানা খাই মেলি যাব লাগিব তো হাতখন গৰম কৰি লৈ বিৰাট ঠাণ্ডা হৈ আছে প্ৰথমে কেনেকুৱা লাগিলে ভাল লাগিলে কিন্তু টোপনি লাগিছে বহুত একেৰাহে 7 দিনমান হৈ গ'ল আজি হোৱাই নাই একেৰাহে মানে শ্ব' গৈ আছে ৰেগুলাৰ চকু দেখিব পাৰিছে মেকআপ নকৰিলে চকু যে চাব অৱস্থা নহয় আৰু এতিয়া হাতখন গৰম কৰিলোঁ পুৰা জুই খুৱাই পেলাই তাৰপৰা খানাটো খাম আৰু তাৰপৰা যাম আকৌ এবাৰ আহিবা দেই হেল্ল' ফ্ৰেণ্ডছ কালি আমাৰ ব্লগটো তাত শেষ কৰা নহ'ল আৰু ৰাতি হৈ গ'ল যিহেতু মানে অলপ দেখাবৰ কাৰণে অসুবিধা হ'ল গতিকে কালি মই ইয়াত আমাৰ ফিৰোজদাৰ ঘৰত থাকি দিলোঁ ফিৰোজদাৰ ৰুমত এফালে নিছোঁ আমি এতিয়া খানা খাই আছোঁ তাৰপৰা এফালে আমাৰ চিনু ভাই বনাইছে ধুনীয়াকৈ আৰু এতিয়া খাই পেলাই যাব লাগিব গতিকে কালি ঘৰ পানী ওলাই গৈছে চাওক মাংস মজা বনাইছে মাংস ঔটেঙা কিবা এটা কৈ দিয়া কৰি দিওঁ বন্ধাকবি আলু ভাজি কুকুৰা মাংস আৰু ঔটেঙা বনাইছোঁ ৰান্ধনীটো মই ভাজিটো মাংস ৰান্ধনী চিনু ভাই বহুত ভাল লাগিছে খাই এইটো ফিছ হয় ফিছ আছে নেকি ফিছ আছে ফিছ মানে আৰু ফিছৰ মাথা বনিছে ফিছ হেড ঠিক আছে আৰু ইয়াতে সামৰি দিওঁ আজি আকৌ নেক্সট পুনৰ লগ পাম আপোনালোকে চাই থাকিব অ'কে হ'ব দিয়ক থেংক ইউ